মাই ইউটিউব চেনেল মৃণাল ব্লগছ আৰু বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাইছোঁ। আমাৰ ওচৰতে এখন পানতলা আছে, সেই পানতলাখনতে গৈ আছোঁ। আচলতে আমি জকি উঠা বুলি কওঁ, আপোনালোকে ক'ব কমেণ্ট কৰি যে কি বুলি কয়। চবৰে জেগা জেগা বেলেগ বেলেগকৈ নামবিলাক থাকে আৰু বেলেগ বেলেগকৈ কোৱা হয়। আৰু আমি এতিয়া মই বৰ্তমান গা চা ধোৱাই নাই, গা চা ধুই পেলাই ৰেডি হৈ ল'ম। এইফালে আমাৰ দাদাও আছে, দাদাও যাব নেকি? দাদাও যাব, আমাৰ এইফালে ভিডিঅ'টো যাব, ৰেডি হৈ আছে পূৰা। কৈ আছোঁ ভিডিঅ'টো চাই থাকক শেষলৈকে। পৰা আৰম্ভণি লাইন মানে পূজাৰ যাম, আৰু এইফালে আমাৰ মানে মন্দিৰ পাব লগা হৈছে। এইফালে আমাৰ আৰু গাইজ ফাইনেলি পাই গ'লোঁ মন্দিৰ, য'ত আমাৰ পূজা মানে শ মানুহ ফুল হৈ আছে বৰ্তমান। মন্দিৰ আমাৰ পূজা আৰম্ভ হৈ আছে, পূজা চলি আছে। আমি অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিম পূজাৰ ভিতৰত। ফালে ধুনীয়াৰ মানুহ, গোটেই মানুহে চাৰিওফালে গোটেই মানুহ ফুল হৈ আছে চাবৰ কাৰণে। পূজা চাব আহিছে মানুহ, আজি প্ৰথমবাৰ চাইছে নেকি মানুহ? চাকি তাকি লৈ আছে এইফালে। এইফালে আমি মন্দিৰ পাই গৈছোঁ ফাইনেলি। এফালে ধুনীয়া মানুহ বাপৰে কিমান মানুহ। আৰু এই পূজাখন আছে আমাৰ বাইহাটা, যোনটো বাইহাটা মেইন চকতে, বাইহাটাৰ পৰা আপোনাৰ বাইপাছৰ পৰা মেইন চকতে হয়, মানে লেফ্টত সোমাই আহিব লাগে। মানে আমাৰ শংকৰ বাবু আহি গৈছে আজি শ্বুটিঙৰ পৰা। ইও আমাৰ আচলতে মোৰ লগতে একেলগে শ্বুটিঙত দুটামান কাম কৰে। আৰু এইফালে আমাৰ ভাস্কৰ দা আছে, বিদ্যুৎ আহি গৈছে, বিদ্যুৎ। দুনিয়াৰ মানুহ চাৰিওফালে মানুহ আৰু এইফালে আমাৰ অকণমান আগৰ ফালে যাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে যেন আমাৰ ভক্তপ্ৰাণ ৰাইজে গ্ৰহণ কৰিবলৈ যোৱা বিতৰণ কাৰ্যসূচীত
থকা ঘৰলৈ গৈ এতিয়া আমাৰ লঘু আহাৰ গ্ৰহণ কৰা নাই, তেখেতসকলক আমি আমাৰ মন্দিৰৰ উত্তৰ দিশলৈ গৈ লঘু আহাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। এটি বিশেষ ঘোষণা, আমাৰ প্ৰসাদ বিতৰণৰ বাবে উদযাপন সমিতিৰ কিছু বিষয়ববীয়া কাৰ্যালয়ত বিচাৰিছোঁ। আমাৰ প্ৰসাদ বিতৰণৰ বাবে কিছু বিষয়ববীয়াক আমি কাৰ্যালয়ত বিচাৰিছোঁ। গতিকে কিছু সংখ্যক বিষয়ববীয়া আহি আমাক এই প্ৰসাদ বিতৰণ কাৰ্যসূচীত সহায় কৰি দি আছে। ফালে আমাৰ দি আছে ভোক, মানে এতিয়া যিহেতু অকণমান ভোকো লাগিছে, ৰাতিপুৱাৰ পৰা একো খোৱা নাই, অকণমান ভোক চোক খাই পেলাই লৈ লওঁ। তাৰপিছত আকৌ পূজা আৰম্ভ হৈ আছে, প্ৰায় ইয়াতে 4টামানত সমাপ্ত হয়। এইফালে চলি আছে ভোগ বিতৰণ। ভোগ এতিয়া, আৰু এইফালে আমাৰ সুমনো আছে মোৰ লগত। সুমন, ক'ত লোৱা নাই যে তই? অনুগ্ৰহ কৰি বাৰাণ্ডাৰ পৰা তললৈ গৈ প্ৰসাদ গ্ৰহণ কৰক। সকলোৱে প্ৰসাদ পাব, কোনোৱে নোপোৱাকৈ নাযায়। অনুৰোধ জনাইছো তেখেতসকলে যেন শান্তি শৃংখলা বজাই ৰাখি আমাৰ নৈবদ্য বিভাগৰ পৰা প্ৰসাদ গ্ৰহণ কৰে। আমি শ্ৰদ্ধাৰ ভক্তগণ ৰাইজক বিনম্ৰতাৰে কৰে। ধৰ্মবন ৰাইজ, ইতিমধ্যে আমাৰ পাণ্ডাৰ বিভিন্ন দেৱ দেৱী পাণ্ডাৰ নৃত্য মাহাত্ম্য প্ৰকাশ কাৰ্যসূচী অনুষ্ঠিত হৈ আছে। আমি সমগ্ৰ ধৰ্মবন ৰাইজৰ উপস্থিতি সহায় সহযোগিতা
আমাৰ গীতাৰ্থী সমাজৰ সমূহ ভক্তবৃন্দক লগতে সমূহ বয়োজ্যেষ্ঠ ব্যক্তিসকলক আমি আমাৰ তাৰ কাৰণে আৰু যদি এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু এনেকৈ ভিডিঅ'বিলাক নতুন নতুন ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম। অকল শ্বুটিঙৰে নহয়, এনেকৈ গাঁৱৰ কিছুমান ভিডিঅ' হওক বা ঘূৰা ফুৰা যিয়ে কি নহওক ভিডিঅ' দিম, আপোনালোকে চাব। যদিহে ভাল পায় কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই বাই।